নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, ৰিলিফছ লাভ ডায়েৰী নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ, য'ত আমি আছামিজ মটিভেশ্যনেল ভিডিঅ' কিছুমান আপলোড কৰোঁ। আহক তেন্তে জানি লওঁ নিজৰ সন্তানক আপুনি কিদৰে প্ৰতিপালন কৰিব। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাণক্যই কয় যে সন্তানক অত্যধিক মৰম কৰিলে তেওঁলোকৰ স্বভাৱ বেয়া হয় আৰু তেওঁলোকৰ জেদী স্বভাৱটো বেছি বৃদ্ধি পায়। চাণক্যই কয় যে আপোনাৰ সন্তানক এজন সুনাগৰিক হিচাপে গঢ় দিবলৈ কেতিয়াবা তেওঁক দাবী ধমকি দিবলৈও কৈছে। এই ক্ষেত্ৰত পিছ হুহুকিব হাক দিছে, কাৰণ আপুনি যদি কেতিয়াবা দাবী ধমকি নিদিয়ে পিছলৈ সেইটোৱে আপোনাক ডাঙৰ অনিষ্ট কৰিব পাৰে। আৰু বিশেষকৈ তেওঁলোকক আমাৰ সমাজৰ সংস্কাৰসমূহ শিকাব লাগে, যিবোৰ সংস্কাৰে আমাৰ সমাজৰ উন্নতি কৰে। যিদৰে মাটিৰ বাচন বনাবলৈ থপথপীয়া মাটি লাগে, ঠিক সেইদৰে আপোনাৰ সন্তানক সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ কেতিয়াবা আপুনি তেওঁক শাসন কৰিব লাগিব। কেৱল মাতা পিতাই নহয়, তেওঁৰ গুৰু বা শিক্ষকেও এই ক্ষেত্ৰত অলপ কাম কৰিব লাগে। অৰ্থাৎ গুৰু বা শিক্ষকেও প্ৰয়োজনত তেওঁৰ ছাত্ৰক অনুসৰণ কৰিবলৈ বাধ্য হ'ব লাগে, কাৰণ অনুসৰণ নকৰিলে তেওঁলোকে মৰমত জেদী স্বভাৱটো বেছি আয়ত্ব কৰে আৰু পিছলৈ ই যথেষ্ট অনিষ্ট কৰে। সেইবুলি ইয়াত অত্যধিক শাসন কৰাৰ কথাও কোৱা নাই, যাৰ দ্বাৰা ল'ৰা ছোৱালী ডিপ্ৰেশ্যনত যাব পাৰে। ইয়াত নিয়মিত মাত্ৰাত শাসন কৰাৰ কথাই কোৱা গৈছে। নিজৰ ল'ৰা ছোৱালী যাতে বেয়া সংগত পোৱা নাই বা বেয়া অভ্যাসত জড়িত হোৱা নাই, সেই বিষয়ে লক্ষ্য ৰাখিব। আৰু এই ক্ষেত্ৰত যদি কিবা ধৰা পৰে তেনেহ'লে অলপ শাসন কৰিবলৈ নাপাহৰিব, কাৰণ ইয়াৰ দ্বাৰা আপুনি তেওঁক ভৱিষ্যতলৈ বচাব পাৰে। লগতে ডাঙৰজনক সন্মান আৰু সৰুজনক আদৰ কৰিবলৈ শিকাব। বন্ধু-বান্ধৱীসকল, এয়াই আছিল কেইটামান কথা, যিকেইটা কথাৰ দ্বাৰা আপুনি নিজৰ সন্তানক প্ৰতিপালন কৰি এগৰাকী সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু সদায় এনে ধৰণৰ মটিভেশ্যনৰ কথা পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।